Hey guys, welcome to my channel Noyan Juti. মই আজি গৈ আছো ডিগেশ্বৰী দেৱাললৈ। বলক ভিডিঅ'টো শুরু কৰো। ফ্ৰেণ্ড আমি ডিগেশ্বৰীলৈ যাত্ৰা কৰি আছো। আহি আমি নান্তাহাটা পালো এতিয়া। কলিতাপাৰা পালো। কলিতাপাৰাৰ পৰাই মই মোৰ বাইদেউৰ দাদা আৰু দাদাৰ বন্ধু এটি একেলগে যাম ডিগেশ্বৰীলৈ। ফ্ৰেণ্ড আমি এতিয়া আহি মান্তাকাটা পাৰ হৈ কলিতাপাৰা পালো। ফ্ৰেণ্ড আমি এতিয়া কলিতাপাৰাৰ পৰা আমি এতিয়া শ্ৰী ডিগেশ্বৰী দেৱালয়লৈ গৈ আছো। মোৰ লগত গৈ আছে মোৰ বাইদেউহঁতৰ দাদা ঋতুৰাজ দা আৰু মই একেলগে গৈ আছো। ফ্ৰেণ্ড আমি ফাইনেলি আহি আমি ঘাটা পালো আৰু মই আৰু দাদা আমি যাই আছো আৰু দাদাৰ বন্ধুজন আমাৰ পিছে পিছে আহি আছে বাইক লৈ। যাওঁ ফ্ৰেণ্ড আমি এনেকৈ পাকা হৈ গৈ আছো। গীতা পালো। আমি এতিয়া কিয় চাকি কিনিব আহিছো মন্দিৰৰ ভিতৰলৈকে যাম আৰু। ফ্ৰেণ্ড এইটো শ্ৰী ডিগেশ্বৰী দেৱালয়ৰ এইটো মূল গেট। আমি এতিয়া মন্দিৰৰ ভিতৰলৈকে গৈ আছো। আজি বহুত ভক্ত হৈছে মন্দিৰত। আমি এতিয়া মন্দিৰৰ চিৰিৰে মন্দিৰৰ ওপৰলৈকে গৈ আছো। চাকি জ্বলাইছে। আমি এতিয়া চিৰিৰ ওপৰতে গৈ আছো মন্দিৰৰ ওপৰলৈকে। বহুত চিৰি বগাব লাগিব ফ্ৰেণ্ড। এইবিলাক চব চিৰি। চিৰি হয়। বহুত মানুহ হৈছে আজি। মেইন মন্দিৰৰ ওপৰলৈকে আহি আছো। মোৰ পিছে পিছে আহি আছে ঋতুৰাজ দা, ধনমণি দা আৰু ধনমণি দাৰ লগ আৰু এজন। ফ্ৰেণ্ড এইটো গণেশ মন্দিৰ হয়। ইয়াত আমি ইয়াত ধূপ জ্বলাম। এইটো গণেশ মন্দিৰ। দাদা আৰু মই এতিয়া কিহৰ চাকি জ্বলালো মন্দিৰত। ফ্ৰেণ্ড আমি দাদা মই আৰু দাদাৰ লগ কেইজনে এতিয়া আমি মন্দিৰৰ ওপৰলৈকে গৈ আছো। এয়া মই আমাৰ ঋতুৰাজ দাৰ লগ ধনমণি দা আৰু মই ৰৈ আছো। ঋতুৰাজ দাই তাত মেইন মন্দিৰৰ ওপৰলৈকে আহি আছো। মোৰ পিছে পিছে আহি আছে ঋতুৰাজ দা, ধনমণি দা আৰু ধনমণি দাৰ লগ আৰু এজন। দেৱালয়ৰ মেইন গেটেৰে আমি মন্দিৰত প্ৰৱেশ কৰিলো। মন্দিৰৰ ভিতৰলৈকে আমি গৈ আছো। চাওক ফ্ৰেণ্ড ইমানে ভক্ত হৈছে মন্দিৰত। বহুত ভক্ত হৈছে। এইটো এটা মন্দিৰ হয়। দুৰ্গা মন্দিৰ এইটো। এইটো শিৱলিংগ। চাওক এইটো নিজৰা হয়। আমি এতিয়া ইয়াত ভৰি ধুবলৈ আহিছো। ভৰি ধুলো আমি ইয়াত। দাদা হাতে ভৰি ধুই আছে। এইটো মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ হয়। আমি এতিয়া প্ৰৱেশদ্বাৰেৰে মন্দিৰৰ ভিতৰলৈকে গৈ আছো। ফ্ৰেণ্ড এইটো বলিশাল হয়। ইয়াত বলি দিয়া হয়। আমি এতিয়া শ্ৰী ডিগেশ্বৰী দেৱালয়ৰ মন্দিৰৰ ভিতৰলৈকে গৈ আছো। চাওক ভিতৰত কিবা পূজা চলি আছে। অসংখ্য ভক্ত মন্দিৰত ভিতৰত অসংখ্য ভক্ত আৰু ইয়াত তাৰমানে ফ্ৰেণ্ড চাওক ইয়াত পূজাৰী পূজা কৰি আছে কিবা। ফ্ৰেণ্ড ইয়াত ঘুৰি আছে।
মই এতিয়া ইয়াত ধূপ জ্বলাবলৈ আহিছোঁ। ধূপ জ্বলাই আছোঁ, খাওক। ধূপ জ্বলোৱা হ'ল, চাওক দাদাহঁতে ধূপ জ্বলাই আছে ইয়াত। মন্দিৰৰ ওপৰত থকা সিংহৰ মূৰ্তিটোৰ কাষত ইমান পাৰ চৰাই থোপ খাই আছে। ফ্ৰেণ্ড, এইটো মন্দিৰৰ ভিতৰ চৰা। ইয়াৰ পৰা আৰু ভিতৰত কেমেৰা নিয়াটো এলাও নাই, গতিকে মই ইয়াৰ পৰাই আপোনালোকক দেখুৱাইছোঁ। এইবিলাক চাওক, পূজা চলি আছে ইয়াত। মেইন মন্দিৰৰ ভিতৰলৈকে কেমেৰা নিয়াটো এলাও নাই, গতিকে মই আপোনালোকক দেখুৱাব নোৱাৰিম। ফ্ৰেণ্ড, আমি ভিতৰলৈ যাবলৈ ইয়াত টাইম পাতি আছোঁ। বহুত মানুহ আজি, বহুত মানুহ হৈছে আৰু কিমান পৰ ইয়াত ৰখিব লাগিব ভালদৰে গম নাপাওঁ। বহুত টাইম লাগিব চাগে ভিতৰ যাই পাওঁতে। মন্দিৰৰ চিৰিৰে মন্দিৰৰ ভিতৰলৈকে গৈ আছোঁ। ইয়াত পূজা চলি আছে, চাওক। এইফালে মেইন মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰি। ভিতৰত লাইট নাই, গতিকে ভিতৰত আন্ধাৰ বহুত। মেইন মন্দিৰৰ ভিতৰত সোমাবলৈ ইয়াত ৰৈ আছোঁ। মেইন মন্দিৰৰ ভিতৰত সোমাম আৰু চাওক ফ্ৰেণ্ড, মেইন মন্দিৰৰ ভিতৰত বহুত আন্ধাৰ হৈ আছে। ইয়াত পূজা চলি আছে ভিতৰত। ফ্ৰেণ্ড, ইয়াত কথা কোৱাটো এলাও নাই, গতিকে আমি সৰু সৰুকৈ গৈ আছোঁ। ইয়াত ভিতৰত আমি গৈ আছোঁ মন্দিৰত। ইয়াত পূজা চলি আছে। ফ্ৰেণ্ড, বহুত মানুহ ইয়াত পূজা চলি আছে, গতিকে মই বিশেষ নকৰোঁ, ভিডিঅ'টো কৰি আছোঁ। ফ্ৰেণ্ড, মই আপোনালোকক মেইন মন্দিৰৰ ভিতৰ চৰত দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু ভিতৰ চৰত বহুত আন্ধাৰ হয়। ভিতৰত মেইন মন্দিৰৰ ভিতৰত লাইট নাই, গতিকে আপোনালোকক মই মেইন মন্দিৰৰ ভিতৰ চৰত দেখুৱাব নোৱাৰিলোঁ। ভাবিছিলোঁ ভিতৰত মোবাইল নিব নোৱাৰি বুলি, কিন্তু ভিতৰত মোবাইল নিয়াবলৈ এলাও আছে, গতিকে আমি ভিতৰলৈকে যাম মন্দিৰত। ফ্ৰেণ্ড, মোৰ লগত এতিয়া আছে ঋতুৰাজ দা। ঋতুৰাজ দা যে বুৰঞ্জী বিভাগৰ ছাত্ৰ। ঋতুৰাজ দাই এতিয়া আমাক জনাব মন্দিৰৰ কিছু কথা। ঋতুৰাজ দা, কোৱা। উত্তৰ গুৱাহাটীত এই দীৰ্ঘেশ্বৰী মন্দিৰ অৱস্থিত। প্ৰবাদ আছে যে পুৰণি কালত এই স্থানত ঋষি মাৰ্কণ্ডেয় দেৱী দুৰ্গাক উপাসনা কৰিছিল। দেৱী দুৰ্গাই তেখেতৰ উপাসনাত সন্তুষ্ট হৈ তেখেতক বৰদান দিছিল। তাৰ পিছলৈ এই স্থানত দীৰ্ঘেশ্বৰী নামেৰে জনা যায়। এই দীৰ্ঘেশ্বৰী দেৱালয় সীতাচল পৰ্বতত অৱস্থিত। তাৰ পাছত আহোম ৰাজত্ব কালত স্বৰ্গদেউ শিৱসিংহই এই স্থান পৰিদৰ্শন কৰি সেই সময়ৰ গুৱাহাটীৰ বৰফুকন তথা নামনি অসমৰ বৰফুকন তৰুণ দুৱাৰা বৰফুকনক এই ঠাইত এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিলে। তেখেতৰ নিৰ্দেশতে এই দীৰ্ঘেশ্বৰী দেৱালয় নিৰ্মাণ হ'ল। তাৰ পিছলৈকে এই স্থানত আহোম ৰজা ৰাজেশ্বৰ সিংহই দৰ্শন কৰি এই স্থান পৰিদৰ্শন কৰে ১৭৫৬ চনত। আহোম ৰজা ৰাজেশ্বৰ সিংহই এই স্থানত দুৰ্গা দেৱীক এটা ৰূপাৰ জাপি উপহাৰ দিয়া বুলি প্ৰবাদ আছে। আৰু ইয়াতে নানান ধৰণৰ ভাস্কৰ্য শিল্প আছে। প্ৰথম দেখিবলৈ পাব আপোনালোকে গণেশৰ মূৰ্তি দেখাবলৈ পাব, শিলত কটা। তাৰপিছত হনুমানৰ মূৰ্তি পাব, তাৰপিছত দেৱীৰ চৰণ যুগল পাব। আৰু আহোম যুগৰ শিৱসিংহৰ দিনৰ এখন শিলালিপি আছে। শিলালিপিখনত উল্লেখ আছে সেই সময়ত নামনি অসম তথা গুৱাহাটীৰ বৰফুকন তৰুণ দুৱাৰা বৰফুকনক আহোম স্বৰ্গদেউ শিৱসিংহই এই স্থানত সীতাচল পৰ্বতৰ এই স্থানত এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিলে। আৰু পৰৱৰ্তী কালত এই স্থানত মন্দিৰ নিৰ্মাণ হ'ল আৰু এই স্থানতে ভূমি দান দিলে এই মন্দিৰৰ নামত এইখিনি। অশেষ ধন্যবাদ থাকিল। ফ্ৰেণ্ড, এইবোৰ চাওক, পাহাৰৰ ওপৰত কিমান ডাঙৰ ডাঙৰ শাল গাছ আছে। এইবোৰ বহুত পুৰণি শাল গাছ হয় এইবোৰ। ফ্ৰেণ্ড, আমি এতিয়া দীৰ্ঘেশ্বৰী দেৱালয়ত জিৰণি কোঠাত বহি আছোঁ। এয়া মোৰ লগত আছে ঋতুৰাজ দা, এয়া পাৰ্থ দা, এয়া ধনমণি দা। ফ্ৰেণ্ড, এইটো মেইন মন্দিৰ হয়। মই এতিয়া আপোনালোকক মন্দিৰৰ সম্পূৰ্ণ চহৰটো দেখুৱাম।
এই মন্দিৰৰ চৌহদৰ পৰা কৰিছোঁ। এতিয়া চাওক কি ধুনীয়া এটা পৰিৱেশ, এইবিলাক পাহাৰ। মই এতিয়া শ্ৰী শ্ৰী দীঘেশ্বৰী দেৱালয়ৰ সভাপতি খুৰাৰ লগত আছোঁ। খুৰাই এতিয়া আমাক জনাব যে মন্দিৰৰ কিছু কথা। নমস্কাৰ। আমাৰ এই দীঘেশ্বৰী দেৱালয় ঐতিহ্যপূৰ্ণ পুৰাণ প্ৰসিদ্ধ। এই দীঘেশ্বৰী দেৱালয়ত মাৰ্কেণ্ডেয় মুনিৰ আশ্ৰম বুলি কোৱা হয়। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত আৰু সীতাচল পৰ্বতত অৱস্থিত। বহু বছৰ পুৰণি আমাৰ ইয়াত প্ৰবাদ আছে বুৰঞ্জী যে ইয়াত দেৱী মাৰ উৰংগ ইয়াত পৰিছিলে আৰু এইটো গুপ্ত কামাখ্যা বুলি কোৱা হয়। ইয়াত আমাৰ বিভিন্ন ধৰণৰ দেৱ দেৱীৰ মূৰ্তি শিলত খোদিত হৈ আছে আৰু এইসমূহ আহোম ৰজাৰ দিনত ইয়াত মন্দিৰটো পুনৰ নিৰ্মাণ হৈছিলে আৰু তেতিয়া আহোম ৰজাৰ সেনাপতি হৈছিলে তৰুণ দুৱাৰা ফুকন আৰু সেই তৰুণ দুৱাৰা ফুকনৰ নেতৃত্বত তেওঁৰ তত্বাৱধানতে আমাৰ দীঘেশ্বৰী দেৱালয় পুনৰ নিৰ্মাণ হৈছিল আৰু তেতিয়া তেওঁলোকে আমাৰ দীঘেশ্বৰী দেৱালয়ৰ পৰিচালনাৰ হেতু ওচৰ চুবুৰীয়া ৰাইজৰ মাজত কিছু জমি দীঘেশ্বৰী দেৱালয়ৰ কাৰণে সংৰক্ষণ কৰিছিলে আহোম ৰজাই আৰু তেখেতসকল ৰায়ত বুলি কোৱা হয়। যেনেকে এই ৰায়তসমূহে দীঘেশ্বৰী দেৱালয়ৰ পৰিচালনাৰ কাৰণে আমাৰ যিসমূহ মাটি বাৰী আছিলে তাতে খেতি বাতি কৰি তেওঁলোকে তাৰে উপাৰ্জনৰ এটা অংশ দীঘেশ্বৰী দেৱালয়ত দিছিলে আৰু সেই উপাৰ্জনেৰে দীঘেশ্বৰী দেৱালয় পৰিচালনা হৈছিলে। ৰায়তী প্ৰথা যেতিয়া উঠি গ'ল, উঠাৰ পিছত এইটো সম্পূৰ্ণ চৰকাৰীকৰণ কৰা হ'ল আৰু বৰ্তমান দীঘেশ্বৰী দেৱালয় আমাৰ সম্পূৰ্ণ অসম চৰকাৰৰ এটা অধীনৰ এটা অনুষ্ঠান দেৱালয়। ইয়াত আমাৰ আচলতে জিলাৰ আমাৰ যিবিলাক প্ৰতিনিধি আছে, জিলাৰ উপায়ুক্ত, আমাৰ চক্ৰ বিষয়া, ঠিক তেখেতসকলে ইয়াত প্ৰধান সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু বাকী আমাৰ ৰাইজৰ ফালৰ পৰা এক পৰিচালনা সমিতি এটা গঠন কৰা হয় আৰু সেই পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি থাকিব আৰু দলীয় সম্পাদক থাকিব। দলীয় সম্পাদকজন বৰদৈৰী সমাজৰ পৰা হয় আৰু এই বৰদৈৰী সমাজক আনিছিলে আহোম ৰজাই সুদূৰ আমাৰ সেই পশ্চিমবংগৰ নদিয়া জিলাৰ পৰা আনিছিলে পূজা পাঠ কৰাৰ কাৰণে। আৰু এই বৰদৈৰী সমাজো আছে আমাৰ বৰদেৱপাৰ বুলি কয় কমলপুৰ সমষ্টি, আমাৰ শিলহাপুৰ উত্তৰ গুৱাহাটী আৰু আমাৰ এই ধোৰা কহৰা বুলি কয় আপোনাৰ সেই চাংচাৰীৰ ওচৰত। ঠিক এনেকে বৰদৈৰী সমাজৰ পৰিয়ালসমূহ এনেকে সিঁচৰিত হৈ আছে আৰু তেখেতসকলৰ পৰাই প্ৰত্যেক বছৰ আমাৰ ইয়াত দলীয় সম্পাদক নিযুক্ত কৰা হয় আৰু দলীয় সম্পাদক আৰু আমাৰ পৰিচালনা সমিতিৰ কাৰ্যকাল 3 বছৰ থাকে। 3 বছৰৰ পিছত পুনৰ আকৌ নতুন পৰিচালনা সমিতি গঠন হয় আৰু ঠিক এনেদৰে আমাৰ দীঘেশ্বৰী দেৱালয় পৰিচালনা হয় আৰু ইয়াত আমাৰ দেৱীৰ ভোগ ভাতৰ ব্যৱস্থা আছে। ইয়াত আমাৰ বিশেষকৈ মাটি দালি ব্যৱহাৰ কৰা হয়, বলি বিধান হয়। ইয়াত আমাৰ দুৰ্গা পূজা যথেষ্ট মানে ধুমধামেৰে পালন কৰা হয় আৰু দুৰ্গা পূজাৰ সময়ত আমাৰ ইয়াত মহ বলি দিয়াৰ কথা আছে। নৱমীৰ দিনাখন আমি মহ বলি দিওঁ আৰু বাকী ৰাইজৰ ফালৰ পৰা হাঁহ, পাৰ, ছাগলীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বলি বিধান আমাৰ ইয়াত আহে। বিশেষকৈ দুৰ্গা পূজাৰ সেইকেইদিন আমাৰ উলহ মালহেৰে আমাৰ অসমৰ পৰা, অসমৰ বাহিৰৰ পৰা আৰু পৃথিৱীৰ বিভিন্ন দেশৰ ভক্তগণৰ ইয়াত আগমন হয় আৰু আমি দীঘেশ্বৰী দেৱালয় পৰিচালনা সমিতিয়ে যিমান দূৰ পাৰোঁ ভক্তসকলক সন্তুষ্ট কৰি আমি অনুষ্ঠান ভাগি চলাবৰ কাৰণে চেষ্টা কৰোঁ আৰু আমাৰ ইয়াত যিটো ভোগ ভাতৰ ব্যৱস্থা আছে, ইয়াত যাত্ৰীসকলক আমাৰ সদায় তেখেতসকলে কোনোবাই যোগাৰ আনি দিয়ে আৰু যোগাৰ নিদিলে তেখেতসকলে এটা মাননি দিব লাগে, দি পেলাই ইয়াত ভোগ ভাতৰ ব্যৱস্থাটো আমাৰ কৰা হয় আৰু এনেদৰে আমাৰ দীঘেশ্বৰী দেৱালয় পৰিচালনা হৈ আহি আছে আৰু অদূৰ ভৱিষ্যতে আমি আশা ৰাখিম মাৰ কৃপাত যাতে মায়ে সকলোকে আপোনালোককো মানে সুদৃষ্টি দিয়ে, ভালে কুশলে ৰাখে সকলোকে, তাৰ বাবে মাৰ ওচৰত ধন্যবাদ জনাই আমি তেওঁৰ ওচৰত আমি সেৱা কৰিছোঁ। উৎপত্তিটো আপোনাৰ খাবৰ কৰিব পৰা নাযায়। উৎপত্তিটো আপোনাৰ মানে আহোম যুগৰ আগৰে মানে কোন ৰজা হেৰি কৰিছিল এইটো এনে পুনৰ নিৰ্মাণ কৰাটো আমি গম পাওঁ। পুনৰ নিৰ্মাণ কৰিছিল আমাৰ শিৱসিংহৰ দিনত। শিৱসিংহৰ দিনত আহোম ৰজা শিৱসিংহৰ দিনত পুনৰ নিৰ্মাণ হৈছিলে। তাৰ আগত বনোৱা বা কেনেকৈ স্থাপিত হৈছিল ইমান দূৰ জনা নাযায়। ভোগঘৰ হয়, ইয়াত ভোগ বিতৰণ কৰে এইটো ঘৰত। ফ্ৰেণ্ড, আমি এতিয়া শ্ৰী শ্ৰী দীঘেশ্বৰী মাৰ
খাবলৈ প্ৰায় ৰেডি হৈছোঁ। এয়া মোৰ লগত আছে ঋতুৰাজ দা। ঋতুৰাজ দা, কি কেনেকুৱা আছে? দাদা কি কেনেকুৱা আছে? খাবলৈ ৰেডি হৈছোঁ। ইমান ভক্ত সকলোৱে ভোগ খাই আছে। আমি এতিয়া মেইন মন্দিৰত। ফ্ৰেণ্ড, ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিবা।